নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে জলপানীয়া চাউল। এয়া মই 2 ঘণ্টাৰ কাৰণে তিয়াই থৈছিলোঁ। এতিয়া মই টুকি ল'লোঁ এইখিনি। এতিয়া চাউলখিনি পিচি লওঁ মই। এতিয়া পিঠাগুড়িখিনি ভালদৰে মই চালি ল'লোঁ। পিঠাগুড়িখিনিত মই নাৰিকলখিনি অলপ নাৰিকল ৰুকি লৈছিলোঁ। নাৰিকলখিনি দি দিছোঁ মই। ইলাচি দিছোঁ। ভালদৰে সানি দিম। এইখিনি ভালকৈ সানি পেলাই মই দুভাগ কৰি ল'ম। এনেদৰে দুভাগ কৰি ল'ম। এভাগত মই চেনি দিছোঁ আৰু এভাগত মই এনেকৈ গুড় দিম। এটা চুপি লৈছোঁ। ভালদৰে সানি লৈছোঁ। অকণমান নিমখো দিছোঁ। হেঁচি দিছোঁ এনেদৰে। ইয়াৰ ওপৰত খিচমিচ, খিচমিচ এনেদৰে দি দিছোঁ। এয়া কুকাৰত মই পানী উতলাই আছিলোঁ। কুকাৰৰ খবটোতে এই খবটো পিঠাগুড়ি চুপিটো চুপিত দি পিঠাগুড়িখিনি ভৰাইছিলোঁ। তাতখিনি এনেদৰে খবটো দি দিছোঁ। এই খবটো ইয়াত এইটো এৰুৱাই দিছোঁ। চুপিটো এৰুৱাই দিছোঁ। ইয়াতে এতিয়া মই ঢাকি দিম। এতিয়া খবটো দাঙি চাওঁ। এয়া পিঠাটো হৈ গৈছে। চাওক ধুনীয়াকৈ সিজিছে। পানীটো যদি বেছি গৰম হৈ থাকে বেছি সময় নালাগে। এইটো চাওক মই লুটিয়াই দিলোঁ। এয়া কি ধুনীয়া পিঠা হৈছে দেখিছেনে? এইটো দেখিবলৈ ধুনীয়া লাগিছে। লুটিয়াই দিছে চাওক। এতিয়া মই গুড়টো বনাম। ইয়াত মই ৰিফাইন তেল অকণ সানি লৈছোঁ। এই খবটোত অকণমান তেল সানি ল'ব লাগিব। এতিয়া বনাম গুড়ৰ। এতিয়া গুড়টো বনাইছোঁ মই। গুড়ৰটো বনাওঁতেও মই এনেদৰে খিচমিচ দি দিছোঁ। দেখি ভাল লাগে খিচমিচ দিলে। এয়া ভাপত দিয়া চুপি পিঠা। ইয়াত মই চেৰি দি সজাই দেখাই দিছোঁ আৰু এনেকৈও মানুহক দি দিব পাৰি। দেখি ভাল লাগিব। আৰু এইটো গুড়ে বনালোঁ। গুড়ে বনাবলৈ আৰু আছেই। এয়া মই চেনিয়ে বনোৱা এইকেইটা আৰু এইটো এয়া বনাই আছোঁ। একদম কোমল হৈছে। খাবলৈ ভাল লাগিছে। বিশেষকৈ জলপানীয়া চাউল যেতিয়া ইয়াত খালি চাউল মিক্স কৰা নাই। যিটো ভাত খোৱা চাউলটো আমি মিক্স কৰা নাই। একদম কোমল একেবাৰে কোমল হৈছে। এনেদৰে বনাব। একেবাৰে সহজ। পানীখিনি উতলাই লৈ থাকিলে পটাপট হৈ থাকে। আপুনি এইটো বহাই থৈ বেলেগ কাম কৰি থাকিব পাৰে। আজিলৈ আহোঁ। বাই বাই। সকলোৱে ভালে থাকক, সুখত থাকক। বাই বাই।